নমস্কাৰ, মই পল্লৱী আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল পল্লৱী গাৰৱাত আৰু সকলোকে মই আদৰণি জনাইছোঁ মোৰ ইউটিউব চেনেল পল্লৱী গাৰৱাতলৈ আৰু ভিডিঅ'টো শেষলৈ চাই থাকিব। আশা কৰোঁ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে উপকৃত হ'ব আৰু মই আজি আপোনালোকক দেখাবলৈ লৈ আহিছোঁ ফুল নজনাসকলে কেনে বাচিব পৰাকৈ দুপাত বা তিনিপাত চিৰে ফুলৰ ডিজাইন কৰিব পৰাকৈ ফুলৰ চানেকি আৰু একেবাৰে সহজ ধুনীয়াকৈ ফুলৰ ডিজাইন ৰং মিলাই কৰি ল'ব পাৰে আৰু তেনেকুৱা ফুলৰ চানেকি মই লৈ আহিছোঁ। তেতিয়াহ'লে ব'লক ৰৈ নাথাকি ফুলৰ চানেকি সকলোবিলাক চাই লওঁগে আৰু যদিহে মোৰ ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'বলৈ একেবাৰে নাপাহৰিব যাতে মই দিয়া ভিডিঅ'ৰ সকলোবোৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে। তেতিয়াহ'লে ব'লক চাই লওঁগে। এইটো ফুল চবতকৈ ভাল লাগে, তিনিপাত চিৰি হ'লেই হৈ যায়। তিনিপাত চিট বাছি ল'লে বহুত ধুনীয়া হৈ যায় ৰং মিলাই কৰিলে। সজালে পৰালে সকলোবোৰ ধুনীয়াই লাগে নহয় জানো? সেইটো কাৰণে ৰং মিলাই ধুনীয়াকৈ বুটা বোলাই দিলে বা এনেদৰে ডিজাইন কৰি দিলে বেয়া ফুলটো ধুনীয়া হৈ পৰে। আৰু এইটো এটা বুটা বনাবও পাৰে বা মেখেলা পতাত বা তেনেকুৱা চাদৰ আগতো এইটো দিব পাৰে, ধুনীয়া লাগে দেখিবৰ কাৰণে। এইটো ফুলো বহুত ধুনীয়া লাগে, তিনিপাত চিৰি ধুনীয়া ডিজাইন কৰিব পাৰে আপোনালোকে। এইটো বুটা মাজেও দিব পাৰে হেৰেঙা থাকিলে আৰু এনেকৈও দিব পাৰে, বহুত ধুনীয়া লাগে। সৰু ফুট হৈ যায়, দুপাত চিৰি হ'লে হৈ যায়। এইটো ভিডিঅ'টো দেখাবৰ কাৰণে আজি আপোনালোকক ইমানেই আছিলে। আকৌ এটা পুনৰ নতুন ভিডিঅ'ৰ সৈতে লগ পাম আপোনালোকক। আজিলৈ বিদায় ল'লোঁ, ধন্যবাদ।